নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোনো স্কিপ নকৰি প্ৰথম পৰা শেষলৈকে চাই যাওক আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফাইনেলি মই বিশ্বনাথ জিলাৰ কদমনিত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত আহি পাই গ'লোহি। মোৰ পিছফালে এখন আপোনালোকে দেখিব পাইছে মূল প্ৰৱেশদ্বাৰ, বহুত ধুনীয়াকৈ বনোৱা হৈছে মূল প্ৰৱেশদ্বাৰখন, আপোনালোকে চাই থাকক। আৰু ভিতৰৰ যিখিনি পৰিৱেশ, ভিতৰৰ যিবিলাক হোষ্টেল বা ভিতৰৰ যিবিলাক ডাইনিং হল বা একাডেমিক ব্লকবোৰনো কেনেকুৱা, আমাৰ লখিমপুৰ বিদ্যালয়ৰ তুলনাত বা লখিমপুৰ জৱাহৰ নৱোদয় বিদ্যালয়খনৰ তুলনাত এইখন বিদ্যালয়নো কেনেকুৱা, মই তাকে আপোনালোকক আজি দেখুৱাম। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পালোঁ আমাৰ মেমক। 2007 চনতে আমাক এৰি জৱাহৰ নৱোদয় বিদ্যালয় বিশ্বনাথলৈ আহিছিল। ইমান দিনৰ মূৰত লগ পালোঁ, ভাল লাগিল মেমক, বহুত দিনৰ মূৰত লগ পালোঁ। মেম কিবা এটা কৈ দিয়ক। মোৰো ভাল লাগিলে। এইটো প্ৰশান্ত বনিয়া, এই প্ৰশান্ত বনিয়া মই ক্লাছ 7তে এৰি থৈ আহিছিলোঁ 2007ত, আৰু 2007 7 ছেপ্টেম্বৰত মই শোণিতপুৰ আহিলোঁ। আজি প্ৰশান্ত ইমান বছৰ মূৰত লগ পাইছোঁ, মই নিজেও আচৰিত পাইছোঁ তাৰ যি দেখিছোঁ, মানে সেই মেমতকৈ ওখ হৈ গ'লোঁ, মই শকতো হৈ গ'লোঁ। গতিকে আৰু বহুত ভাল লাগিলে লগ পাই পেলাই। প্ৰশান্তই বহুত ভাল কাম এটা হাতত লৈছে। এইটো এটা যিটো সি বিভাগ খুলিছে, মানে JNV এইখিনিৰ ওপৰতোতো ওলাই আছে। এটাই মোৰ পিনৰ পৰা ৰিকুৱেষ্ট, তোমালোকে চাবা চেনেলটো আৰু তোমালোকে চবেই ছাবস্ক্ৰাইব কৰা, বহুত ভাল কথা, তাক আগুৱাই যাবলৈ দিয়া। বন্ধুসকল, এয়া হৈছে বিদ্যালয়খনৰ গাৰ্লছ হোষ্টেল, আৰু আমি দেখিব পাইছোঁ ইয়াত জুনিয়ৰ গাৰ্লছ হোষ্টেল আৰু ছিনিয়ৰ গাৰ্লছ হোষ্টেল দুয়োটা ওচৰা ওচৰিকৈ আছে। আৰু এইটো হৈছে জুনিয়ৰ গাৰ্লছ হোষ্টেল নীলগিৰি। মানে বৰ্তমান কৰোণা ভাইৰাছৰ প্ৰভাৱ পৰি থকাৰ কাৰণে শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ থকাৰ বাবে স্কুলখনত ছাত্ৰ ছাত্ৰী নাই। বন্ধুসকল, মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে নৱোদয় বিদ্যালয় সমিতিয়ে এই হোষ্টেলবিলাকক 4টা ভাগত ভাগ কৰিছে: উদয়গিৰি, আৰাবালি, নীলগিৰি আৰু শিৱালিক। একোটা হোষ্টেলৰ ভিতৰত 24খনকৈ বিচনা, অৰ্থাৎ 24টাকৈ ষ্টুডেণ্ট থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে। বিশ্বনাথ জৱাহৰ নৱোদয় বিদ্যালয়খনৰ চৌপাশটো সেউজীয়া গছ গছনি আৱৰি থকাৰ বাবে বিদ্যালয়খনৰ সৌন্দৰ্য সঁচাকৈ বহুত বৃদ্ধি পাইছে, ফলত দেখি ভাল লগা হৈ পৰিছে বিদ্যালয়খন। সকল জৱাহৰ নৱোদয় বিদ্যালয় বিশ্বনাথৰ পৰিৱেশটো চাওক, প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া। এয়া চাওক, আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন বাৰু, জৱাহৰ নৱোদয় বিদ্যালয় লখিমপুৰখন আপোনালোকৰ বেছি ভাল লাগেনে, নে জৱাহৰ নৱোদয় বিদ্যালয় বিশ্বনাথখন আপোনালোকে বেছি ভাল পাইছে? মানে প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি মোক কমেণ্ট কৰি আপোনালোকে জনাব কোনখন বিদ্যালয়ৰ মানে প্ৰাকৃতিক পৰিৱেশটো আপোনালোকৰ বেছি ভাল লাগিছে। এয়া চাওক, এয়া হৈছে বিদ্যালয়খনৰ ডাইনিং হল আৰু সন্মুখত থকা গছ গছনিৰ কিছু দৃশ্যাংশ। এই ডাইনিং হলটোতে বিদ্যালয়খনৰ সমূহ কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে বহি ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰে। এয়া হৈছে ডাইনিং হলৰ সন্মুখ ভাগ।
আৰু ভাত খোৱাৰ পিছত কাঁহী পাতি চামুচ ধুবৰ বাবে দুয়োফালে আছে দুটা বেচিন এফালেও আছে এইটো এটা বেচিন এফালে ভাত খোৱাৰ পিছত কাঁহী বাতি ধোৱা হয় আৰু এই ডাইনিং হলটোৰ ভিতৰৰ পৰিৱেশটো হ'ল এনে ধৰণৰ ডেস্ক বেঞ্চবিলাক সকলো পৰিপাটিকৈ ধুনীয়াকৈ ৰখা হৈছে আৰু এই ডাইনিং হলটোৰ ভিতৰত প্ৰায় একেলগে 100ৰো অধিক ছাত্ৰ ছাত্ৰী একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰা সুবিধা আছে বিদ্যালয়ৰ নীতি নিয়ম অনুসৰি ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰৰ সময়ত একোটাকৈ বেল মৰা হয় আৰু সেই সময়ৰ ওপৰত লক্ষ্য ৰাখি সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ হাউচৱাইফ ইয়াত আহি লাইন পাতে সকলোৱে নিজৰ থালত খাদ্য লৈ এই ডেস্ক বেঞ্চত বহি সকলোৱে নিজৰ আহাৰ গ্ৰহণ কৰে বন্ধুসকল ডাইনিং হলৰ পিছফালে আছে এখন বাস্কেটবল কোৰ্ট আৰু ইয়াত আহি স্পৰ্টছ টাইমত হয়তো সকলো ছাত্ৰ ছাত্ৰীয়ে খেলে বন্ধুসকল ইয়াৰ মাজতে এটা কথা কওঁ নবোদয় বিদ্যালয় হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আৱাসিক বিদ্যালয় ব্যৱস্থা এয়া আপোনালোকে দেখিব পাইছে এইটো এটা হৈছে বয়জ হোষ্টেল এইটো জুনিয়ৰ বয়জ হোষ্টেল হয় আৰু যেতিয়া ক্লাছ 6ত নতুনকৈ ল'ৰা বা ছোৱালীবিলাকে ইয়াত নাম ভৰ্তি কৰে বিশেষকৈ ল'ৰাবিলাকক ইয়াত থকাৰ ব্যৱস্থা কৰি দিয়ে আৰু আপোনালোকে যদি জৱাহৰ নবোদয় বিদ্যালয় লখিমপুৰৰ লগত তুলনা কৰে এই বিদ্যালয়খনক তেনেহ'লে পাৰ্থক্য আপুনি ইমানেই পাব যে এই বিদ্যালয়খনৰ গছৰ সংখ্যা আমাৰ বিদ্যালয়খনৰ তুলনাত বহুত বেছি বন্ধুসকল সৌটো হৈছে পানী টেংকি আৰু যি পানী টেংকিয়ে সমগ্ৰ বিদ্যালয়খনক পানী যোগান ধৰি আহিছে আৰু আনফালে আছে সিনিয়ৰ বয়জ হোষ্টেল আৰু সমগ্ৰ পৰিৱেশটো গছেৰে আৱৰি থকাৰ কাৰণে স্কুলখন সঁচাকৈ বহুত ধুনীয়া হৈ পৰিছে ইহঁতৰ বিদ্যালয়খন মই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চাইছোঁ ঘূৰি ঘূৰি আমনি লাগি গৈছে এয়া চাওক এইফালে দুয়োফালে গছ সেইটো এটা কুকুৰ মোক দেখি ভুকিছে আপোনালোকে লক্ষ্য কৰক সেইটো আৰু আগবাঢ়িব নোৱাৰি যিহেতু কুকুৰলৈ মোৰ বহুত ভয় লাগে তেনেহ'লে ইয়াৰ পৰাই মই ঘূৰিছোঁ এইটো হৈছে ছিনিয়ৰ হোষ্টেল সিহঁতৰ হোষ্টেল দুটা ওচৰতে আৰু পৰিপাটি পৰিচ্ছন্নতাৰ ফালৰ পৰা এই স্কুলখন অৰ্থাৎ এই নবোদয়খন আমাৰ শ্বিলং ৰিজনৰ ভিতৰতে হয়তো প্ৰথম স্থান দখল কৰিব ইমানে এটা ধুনীয়া পৰিৱেশ মানে এটা পলিথিন য'তে ত'তে পৰি থকা নাই এতিয়া কৰোনা ভাইৰাছৰ প্ৰভাৱৰ কাৰণে স্কুল যিহেতু বন্ধ হৈ আছে আপোনালোকে ৰাস্তাত অকল গছৰ পাতবোৰ দেখিব যিহেতু চফা কৰা নাই স্কুল খুলিলে এইবিলাকো আপোনালোকে দেখিব নাপাব বহুত ধুনীয়া লাগিছে স্কুলখন মই এতিয়া আছোঁ জৱাহৰ নবোদয় বিদ্যালয় বিশ্বনাথৰ সেই ডাইনিং হলৰ পিছফালে এইটো আপোনালোকে দেখিব পাইছে সেইটো ডাইনিং হল হয় এইটো ডাইনিং হল মই আপোনালোকক দেখাবলৈ আহিছিলোঁ জুনিয়ৰ বয়জ হোষ্টেল আৰু ছিনিয়ৰ বয়জ হোষ্টেল যিহেতু আপোনালোকক দেখালোঁ যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দেই দুয়োফালে সেউজীয়া বৰণৰ ধুনীয়া ধুনীয়া দেৱদাৰু গছে আৱৰি আছে কেওফালে এইটো হৈছে আপোনাৰ প্ৰিন্সিপাল ৰেচিডেঞ্চ এইটো প্ৰিন্সিপাল ৰেচিডেঞ্চ হয় গেষ্ট হাউচ আপোনালোকে চাওক আৰু এই স্কুলখনৰ যিটো সৌন্দৰ্য পৰিৱেশ অৰ্থাৎ প্ৰাকৃতিক যিটো পৰিৱেশ এই পৰিৱেশটো হয়তো গোটেই ভাৰতবৰ্ষত থকা মুঠ জৱাহৰ নবোদয় বিদ্যালয়বিলাকৰ ভিতৰত হয়তো স্থান দখল কৰিবলৈও সক্ষম হৈছে বুলিও শুনিছোঁ অৰ্থাৎ ইমান এটা ধুনীয়া পৰিৱেশ মই কেতিয়াও দেখাও নাই বহুত ভাল লাগিছে পৰিৱেশটো আপোনালোকে মন কৰক বন্ধুসকল বিদ্যালয়খনত এখন ডাঙৰ ফুটবল গ্ৰাউণ্ড আছে লগতে এখন হকীৰ ধুনীয়া গ্ৰাউণ্ডো আছে খেল ধেমালিৰ ক্ষেত্ৰত বিদ্যালয়খনত বহুত দিশৰ পৰাই আগবঢ়া আৰু বহুতো সা সুবিধাৰে পৰিপূৰ্ণ হৈ আছে সেয়েহে নবোদয় বিদ্যালয় সমিতিয়ে নবোদয় বিদ্যালয় অধীনত পতা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেশ্যনেল মিট বা ৰিজনেল মিটে প্ৰতি বছৰে কোনো এটা নহয় কোনো এটা খেল আমাৰ এই বিশ্বনাথ জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ত পতাৰ সিদ্ধান্ত লয় আৰু সেই সময়ত বিদ্যালয়খনৰ যিটো পৰিৱেশ বা যিটো প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ বহুত ধুনীয়াকৈ গঢ় লৈ উঠে যিটো পৰিৱেশ আন বিদ্যালয়ৰ লগত কোনো ধৰণে তুলনা কৰিব নোৱাৰি বন্ধুসকল আজৰি সময়ত বিদ্যালয়খনত খেল ধেমালি কৰিবৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষই সেয়া ধুনীয়াকৈ এই ব্যৱস্থাবোৰ কৰি দিছে আপোনালোকে ভালদৰে লক্ষ্য কৰক সঁচাকৈ প্ৰাকৃতিক পৰিৱেশটো বহুত ভাল লগা এই বিদ্যালয়খনত
এইটো হৈছে বিদ্যালয়খনৰ আৰ্ট, মিউজিক, জিম আৰু স্পৰ্টছ ৰুম। বিদ্যালয়খনৰ মিউজিকৰ ক্ষেত্ৰত যিখিনি সা-সুবিধা থাকিব লাগে সকলোখিনি সা-সুবিধাই বিদ্যালয়খনত উপলব্ধ। লগতে আৰ্টৰ ক্ষেত্ৰতো একেই আৰু স্পৰ্টছৰ ক্ষেত্ৰতো সকলো দিশতে সকলো ছাত্ৰ-ছাত্ৰীকে সমানে গুৰুত্ব লোৱা হয়। আৰু এটা কথা কওঁ, বিদ্যালয়খনৰ প্ৰতিটো বিভাগৰ ক্ষেত্ৰত একোজনকৈ শিক্ষক থাকে আৰু সেই শিক্ষকসকলে প্ৰতিটো বিভাগৰ ছাত্ৰ-ছাত্ৰীকে ভালদৰে প্ৰশিক্ষণ দি সকলো ক্ষেত্ৰত পাকৈত কৰি তোলে আৰু সেই ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত প্ৰতিদ্বন্দ্বিতা কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। বন্ধুসকল, এইটোৱে হৈছে জৱাহৰ নৱোদয় বিদ্যালয় বিশ্বনাথৰ একাডেমিক ব্লক আৰু ইয়াতে সকলো ছাত্ৰ-ছাত্ৰী অৰ্থাৎ ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে সকলোকে শিক্ষা প্ৰদান কৰা হয়। বন্ধুসকল, ইয়াৰ মাজতে জনাওঁ যে 1999 চনৰ 23 এপ্ৰিলৰ দিনা সেই সময়ৰ অসমৰ পঞ্চায়ত আৰু সমাজ কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীযুত প্ৰবীণ হাজৰিকা আৰু বিশ্বনাথ জিলাৰ মহকুমাধিপতি পদ্মনাথ বৰা আৰু এই বিদ্যালয়খনৰ সেই সময়ৰ অধ্যক্ষ হেমকান্তিৰ সিনহাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিছিল। এই জৱাহৰ নৱোদয় বিদ্যালয়খনৰ সন্মুখতে এখন হৈছে চাহ বাগান, আপোনালোকে দেখিব পাইছে। আৰু বিশ্বনাথ জিলা বুলি ক'লে আমাৰ মনলৈ বিশেষকৈ চাহ বাগানৰ কথাই আহে। ইয়াৰ এটিকলি দুটি পাত ৰতনপুৰৰ বাগিচাত বুলি এটা আমি পদ্য পঢ়িছিলোঁ আৰু এয়া আপোনালোকে দেখিব পাইছে কেওফালে মাথো বাগানেই বাগান। আৰু যদি আপোনালোকে এই নৱোদয়খনৰ চাৰিসীমাৰ বিষয়ে কয় তেনেহ'লে নৱোদয়খনৰ চাৰিসীমাতে চাহপাতৰ বাগানেৰে আৱৰি আছে আৰু এটা সুন্দৰ পৰিৱেশ। আপোনালোকক কৈছোঁ, আপোনাৰ ল'ৰা ছোৱালী যদি জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়োৱা কিবা সপোন দেখিছে তেনেহ'লে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীক এতিয়াৰ পৰাই পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ইয়াত ক্লাছ 6ৰ পৰা পঢ়াৰ সুবিধা